নমস্কাৰ বন্ধুসকল মই উৎপল এটা নতুন ভিডিঅ' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আশা কৰিছো আজি ভিডিঅ'টো আপোনালোকে নিশ্চয় শেষলৈকে চাব আৰু আজি ভিডিঅ'টো আলোচনা কৰিবলৈ গৈ আছো আজি IPL-ৰ 7 নম্বৰখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে দুবাই ষ্টেডিয়ামত আৰু 7 নম্বৰখন খেলত মুখামুখি হ'ব IPL-ৰ এটা শ্ৰেষ্ঠ দল চেন্নাই ছুপাৰ কিংছ আৰু IPL-ৰ এটা একেবাৰে শ্ৰেষ্ঠ দল বুলি ক'লে ভুল হ'ব যে দিল্লী কেপিটেল এই দল দুটাই আজি মুখামুখি হ'ব আজি ভিডিঅ'ত আলোচনা কৰা হ'ব যে দল দুটাৰ ভিতৰত কোনটো দলে বিজয় লক্ষ্যত উপনীত হ'ব পাৰিব বা সেই খাহি মাৰিবলৈ সক্ষম হ'ব খেলখনত সকলো আলোচনা কৰা তেলে বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে নিশ্চয় শেষলৈকে চাব বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে চেন্নাই ছুপাৰ কিংছৰ এইখন হৈছে 3 নম্বৰ IPL-ৰ খেল আৰু দিল্লী কেপিটেলৰ এইখন হ'ব দ্বিতীয় খেল চেন্নাই ছুপাৰ কিংছে প্ৰথমখন খেলতে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল যদিও পিছৰখন খেলত ৰাজস্থান ৰয়েলছৰ বিপক্ষে 16 ৰানত পৰাজিত হৈছিল আৰু দিল্লী কেপিটেলে প্ৰথমখন খেলত কিংছ 11 পাঞ্জাবৰ লগত এখন যথেষ্ট উন্নত মানৰ খেল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল আৰু খেলখন টাই হৈছিল যদিও ছুপাৰ অভাৰত দিল্লী কেপিটেলে জয়লাভ কৰিবলৈ সক্ষম হৈছিল তেতিয়ালে বন্ধুসকল চেন্নাই ছুপাৰ কিংছে দুখন মেচৰ ভিতৰত এখনত জয় হৈ এখনত পৰাস্ত হোৱাৰ বিপৰীতে আজিৰ খেলখনত তেওঁলোকে দিল্লী কেপিটেলৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব তাৰ বিপৰীতে প্ৰথমখন খেলতে বিজয় সাব্যস্ত কৰি দিল্লী কেপিটেল আজি চেন্নাই ছুপাৰ কিংছক কেনেকুৱা প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব সেয়া যথেষ্ট লক্ষণীয় হ'ব বন্ধুসকল এটা কথা কৈ থওঁ যে চেন্নাই ছুপাৰ কিংছ দলটোৱে দ্বিতীয়খন খেলত পৰাস্ত হৈছিল যদিও যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ৰাজস্থান ৰয়েলছৰ বিপক্ষে আৰু সেইদিনা আমি দেখিবলৈ পাইছিলোঁ মহেন্দ্ৰ সিং ধোনীৰ বেটত ৰান আৰু আশা কৰি মহেন্দ্ৰ সিং ধোনীৰ সেই বিস্ফোৰক আন্দাজেৰে আজিও যেন তেওঁ দিল্লী কেপিটেলৰ বিৰুদ্ধে ৰান কৰিবলৈ সক্ষম হয় বন্ধুসকল চেন্নাই ছুপাৰ কিংছৰ কাৰণে এটা বেয়া খবৰ যে প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছৰ হৈ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আম্বাতি ৰাইডু তেওঁ আৰু সেই আম্বাতি ৰাইডু 100% সুস্থ নহয় কাৰণে ৰাজস্থান ৰয়েলছৰ বিপক্ষে দ্বিতীয়খন খেলত তেওঁ অংশগ্ৰহণ কৰিব পৰা নাছিল আৰু চেন্নাই ছুপাৰ কিংছ টিমৰ মেনেজমেণ্টৰ ফালৰ পৰা গম পোৱা গৈছে যে আম্বাতি ৰাইডু বৰ্তমানো 100% সুস্থ নহয় আৰু আজি খেলখনত তেওঁ প্লেইং 11ত আমি দেখিবলৈ পোৱা নাযাব আৰু আগন্তুক অৰ্থাৎ নেক্সটখন খেলত হায়দৰাবাদৰ লগত চেন্নাই ছুপাৰ কিংছৰ খেলখনত আমি আম্বাতি ৰাইডুক সুস্থ ৰূপত দেখিবলৈ পাম আৰু তেওঁক প্লেইং 11ত দেখিবলৈ পাম তাৰ পিছতে আম্বাতি ৰাইডুৰ অনুপস্থিতিত ঋতুৰাজ গায়কোৱাডে আজি দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব তেওঁ IPL কেৰিয়াৰ আৰু প্ৰথমখন খেলত ব্যৰ্থ হ'ল যদিও আজি তেওঁৰ বেটৰ পৰা আমি ৰান আশা কৰিছো আৰু এতিয়া যদি চেন্নাই ছুপাৰ কিংছ দলৰ আমি সামগ্ৰিক প্লেইং 11ৰ কথা ক'বলৈ যাওঁ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত খেলিবলগীয়া দলটোৱে খুব এটা কম সালসলনি কৰা দেখিবলৈ পোৱা যায় প্লেইং 11ত আৰু ঠিক তাৰ বিপৰীত নহ'ব আজি খেলখনতো আমি ৰাজস্থান ৰয়েলছৰ বিপক্ষে যিটো প্লেইং 11 দেখিবলৈ পোৱা গৈছিল চেন্নাই ছুপাৰ কিংছৰ সেইটো প্লেইং 11 লৈ আজি মহেন্দ্ৰ সিং ধোনীয়ে খেলখনত অৱতীৰ্ণ হোৱা আমি দেখিবলৈ পোৱা যাব আনহাতে দিল্লী কেপিটেলৰ কথা ক'বলৈ যাওঁ যে দিল্লী কেপিটেলৰ দুটাকৈ বেয়া খবৰ আছে যে ঈশান্ত শৰ্মা সম্পূৰ্ণ IPL-ৰ টুৰ্ণামেণ্টটোৰ পৰা বাহিৰ হৈ গৈছে আঘাতৰ সমস্যাৰ কাৰণে তেওঁ এখন ঈশান্ত শৰ্মাই প্ৰথমখন খেলত প্লেইং 11ত স্থান পোৱা নাছিল আৰু মহম্মদ কেইফ তেওঁলোকৰ দলৰ এছিষ্টেণ্ট কোচ মহম্মদ কেইফে জনাইছে যে তেওঁ ঈশান্ত শৰ্মা সম্পূৰ্ণ IPL-ৰ টুৰ্ণামেণ্টত আমি সুস্থ অৱস্থাত দেখিবলৈ পোৱা নাযাব আৰু ঈশান্ত শৰ্মাক আমি 2020ৰ IPL-ত খেলা দেখিবলৈ পোৱা নাযাব আৰু প্ৰথমখন খেলত আমি ঈশান্ত শৰ্মাৰ ঠাইত মোহিত শৰ্মাক খেলিবলৈ দেখা পোৱা গৈছিলে প্লেইং 11ত কিন্তু মোহিত শৰ্মাই 4 অভাৰত অত্যন্ত ৰান খৰচ কৰিবলৈ সক্ষম হৈছিল তাৰ ফলতে তেওঁক আজি খেলখনত প্লেইং 11ত আমি দেখা পোৱা নাযাম চাগে আবেশ খানক শ্ৰেয়াৰে প্লেইং 11ত সুযোগ দিয়াৰ যথেষ্টখিনি চান্স দেখা পোৱা গৈছে আজি খেলখনত আৰু যদি দিল্লী কেপিটেলৰ আন এটা বেয়া খবৰৰ কথা ক'বলৈ যাওঁ প্ৰথমখন খেলতে প্ৰথমটো অভাৰত বল কৰোঁতে ৰবিচন্দ্ৰন অশ্বিন আঘাতপ্ৰাপ্ত আমি দেখিবলৈ পোৱা গৈছিল আৰু সম্পূৰ্ণ মেচখনত তেওঁ পিছত বলিং কৰা দেখিবলৈ পোৱা নগ'ল তাৰপিছত তেওঁ আঘাতৰ সমস্যাৰ কাৰণে ফিল্ডৰ বাহিৰ হ'ল আৰু আজিৰ খেলখনত ৰবিচন্দ্ৰন অশ্বিন খেলাৰ কাৰণে 100% ফিট হৈ আছেনে তাক লৈ যথেষ্ট প্ৰশ্ন উত্থাপন হৈ পৰিছে দিল্লী কেপিটেলৰ কেম্পৰ কাৰণে কিন্তু এটা ভাল খবৰ যে যোৱাকালি তেওঁক প্ৰেক্টিচ কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু 100% ফিট হয় নে নহয় সেয়া আজি প্লেইং 11 ঘোষণা কৰাৰ পিছত আমি গম পোৱা যাব বন্ধুসকল এতিয়া যদি দিল্লী কেপিটেলৰ প্লেইং 11ৰ কথা চাবলৈ ওপেনিং কৰিব শিখৰ ধৱন আৰু পৃথ্বী চাও 3 নম্বৰতে সিমৰন হেটমাৰে 4 নম্বৰতে অধিনায়ক শ্ৰেয়স আয়াৰ 5 নম্বৰতে ভাৰতৰ বাঁহতীয়া বেটছমেন ঋষভ পন্থ 6 নম্বৰতে দেখিবলৈ পাম মাৰ্কাছ ষ্টনিছে প্ৰথমখন খেলত বেটিঙতে হওক বলিঙতে উভয় পক্ষতে প্ৰদৰ্শন কৰিবলৈ দলটোক বিজয় লক্ষ্যত উপনীত কৰাইছিল আজিও তেওঁৰ পৰা তেনেকুৱা প্ৰদৰ্শন আশা কৰা হ'ব আৰু 7 নম্বৰতে আহি যাব অক্ষৰ পেটেল 8 নম্বৰতে আমি দেখিবলৈ পাম ৰবিচন্দ্ৰন অশ্বিন যদি ফিট আছে ৰবিচন্দ্ৰন অশ্বিন নহ'লে তাৰ বিপৰীতে অমিত মিশ্ৰাক আমি দেখিবলৈ পাম প্লেইং 11ত 9 নম্বৰৰ কথা ক'বলৈ যাওঁ যদি কাগিছৰ ৰবাদাক আমি প্লেইং 11ত দেখিবলৈ পাম 10 নম্বৰত আমি এন্ড্ৰিক নৰ্টজক আমি এজন পেস বলিং অপচনত দেখিবলৈ পোৱা যাব 11 নম্বৰৰ কথা চাবলৈ যাওঁ যদি মোহিত শৰ্মাক আজি যদি প্লেইং 11ৰ বাহিৰ কৰে আবেশ খানক আজি আমি 2020ৰ IPL-ৰ প্ৰথমখন খেলা দেখিবলৈ পোৱা যাব তেতিয়ালে বন্ধুসকল দিল্লী কেপিটেলৰ দলটো যথেষ্ট শক্তিশালী দেখিবলৈ পোৱা গৈছে যদিও তেওঁলোকৰ প্ৰথমখন খেলত ওপেনিং জুটিটোৱে যথেষ্ট ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল মাত্ৰ কেইটামান ৰানতে তেওঁলোকৰ ওপেনিং জুটিটো ভাগি পৰিছিল আশা কৰিব আজি তেওঁলোকৰ ওপেনিং জুটি শিখৰ ধৱন আৰু পৃথ্বী চাৱে এটা সুন্দৰ আৰম্ভণি দি পেলাই দলটোৰ এটা স্থিতি মজবুত কৰিবলৈ চেষ্টা কৰিব তেতিয়ালে
বন্ধুসকল এতিয়া চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেল দল দুটাই 21খন খেলত মুখামুখি হৈছিল আৰু তাৰ 15খন খেলত চেন্নাই ছুপাৰ কিংছে জয়লাভ কৰাৰ বিপৰীতে 6খন খেলতে দিল্লী কেপিটেলে জয়লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পৰা দেখা পোৱা গৈছে যে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰিবলৈ হ'লে যথেষ্ট ভাল প্ৰদৰ্শন কৰিব লাগিব দিল্লী কেপিটেল দলে আৰু তাৰে ভিতৰত 2-3জন বেটছমেনে যথেষ্ট বিস্ফোৰক আন্দাজেৰে বেটিং কৰিবলৈ হ'লেহে চেন্নাই ছুপাৰ কিংছৰ দৰে এটা শক্তিশালী দলক পৰাভূত কৰিবলৈ সক্ষম হ'ব এনে বন্ধুসকল আজি খেলখনত আপোনালোকে কিভাৱে কোনটো দলে বিজয় লক্ষ্যত উপনীত হ'ব পাৰিব কোনটো দলে শেষ হাঁহি মাৰিব আৰু তেওঁলোকৰ দ্বিতীয়টো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব তেলে বন্ধুসকল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নাপাহৰিব যে আজি খেলখনত কোনজন বেটছমেনে অত্যন্ত ভাল খেলিব বা কোনজন বলাৰে অত্যন্ত ভাল বলিঙৰ দ্বাৰা বিপৰীত পক্ষক বান্ধি ৰাখিবলৈ সক্ষম হ'ব কমেন্ট বক্সত কমেন্ট কৰি জনাব নাপাহৰিব তেলে আজি খেলখনত মই ভাবিছো চেন্নাই ছুপাৰ কিংছে বিজয় হ'ব আৰু আপোনালোকে কিভাৱে কমেন্ট বক্সত কমেন্ট কৰি জনাব এতিয়া নতুন এটা ভিডিঅ লগ পোৱা প্ৰতিশ্ৰুতিৰে বৰ্তমান ভিডিঅত সামৰণি মাৰিছো আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই বন্ধুসকল সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅটো ভাল লাগিলে লাইক কৰিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ